গুড মৰ্নিং আহক আমাৰ অসমীয়া জাতিটোৱে ব্যৱসায় কৰোঁ মই বাৰে বাৰে এটা কথা কৈ আছোঁ অকল ফেচবুক ৰাজপথত বা ডিজিটেল মিডিয়া বা ছেটেলাইট চেনেলৰ আগত কেইজনমান জাতীয়তাবাদী নেতাই চিঞৰিলে অসমীয়া জাতিটো উদ্ধাৰ নহয় কি হ'ব মাত্ৰ সেই জাতীয়তাবাদী নেতাকেইজন বা সেই অসম আন্দোলনৰ নিচিনাকৈ কেইজনমান আমি নেতা ক্ৰিয়েট কৰিম কিন্তু সামূহিকভাৱে অসমীয়া জাতিটোৰ একো উন্নতি নহ'ব আপোনালোকে সঁচাকৈ যদি অসমৰ পৰা মিয়া বিতৰণ হোৱাটো বিচাৰিছে বা মিয়াসকলক যি ভূমি অধিগ্ৰহণ কৰিছে কাম কাজৰ অধিগ্ৰহণ কৰিছে সেইবোৰ নাইকিয়া কৰিব হৈছে তেতিয়াহ'লে আহক আমাৰ লগলৈ অসমীয়া মানুহে মই বাৰে প্ৰতি কৈ আছোঁ আমি ব্যৱসায় কৰিব লাগে ক্ষুদ্ৰ ব্যৱসায় হওক সেয়া লাগিলে শাক পাচলি বজাৰ হওক মাছ মাংসৰ বজাৰ হওক পকা ঘৰ বনোৱা কাম এই কামখিনি ধৰক অকল ছ'চিয়েল মিডিয়া কোনোবাই জয়াই অসম লিখি মিয়া খেদিম এইবোৰ কৈ থাকিলে একো আগ নাবাঢ়ে আপোনালোকে আহক কামত ধৰক ব্যৱসায় কৰক আপোনালোকৰ যি ধৰণৰ সহায় সহযোগিতা লাগে আমি কৰিবলৈ সাজু আছোঁ প্ৰথমতে আৰম্ভ কৰক ক্ষুদ্ৰভাৱে এটা খোজ দিয়ক দেখিব এই খোজটোৰ পৰাই আপোনাৰ দ্বিতীয়টো খোজ হ'ব আৰু দ্বিতীয়টো খোজৰ পৰা 1000 খোজলৈ আপুনি আগবাঢ়ি যাব আকৌ কৈছোঁ আহক আমি যদি সঁচাকৈ মিয়াসকলক অসমৰ পৰা অঁতৰাই পঠিয়াব বিচাৰোঁ তেতিয়াহ'লে আমি ব্যৱসায় কৰিবই লাগিব অসমীয়া আমি ব্যৱসায় কৰোঁ